ব্যতিৰেকী প্ৰণালী কাক বোলে? অন্বেষণীয় ঘটনাটো উপস্থিত থকা কোনো এটা দৃষ্টান্ত আৰু অন্বেষণীয় ঘটনাটো অনুপস্থিত থকা অন্য কোনো দৃষ্টান্তৰ মাজত যদি এটা মাত্ৰ সংস্কৃতিৰ বাহিৰে অন্য সকলো বিষয়ত সম্পূৰ্ণ মিল থাকে আৰু অমিল থকা বিষয়টো যদি প্ৰথম দৃষ্টান্তত উপস্থিত থাকে, তেনেহ'লে দৃষ্টান্ত দুটাৰ মিল নথকা একমাত্ৰ বিষয়টোৱে অন্বেষণীয় ঘটনাৰ কাৰ্য বা কাৰণৰ অবিচ্ছেদ্য অংগ হ'ব। উদাহৰণস্বৰূপে দৃষ্টান্তৰ সংখ্যা দুটা লোৱা হৈছে, কাৰণ আৰু কাৰ্য ইয়াত লোৱা হৈছে। কাৰণত লোৱা হৈছে কেপিটেল লেটাৰ ABCEF, সেইদৰে কাৰ্যত স্মল লেটাৰ ABCEF। দ্বিতীয় দৃষ্টান্তত কেপিটেল লেটাৰ ABCE আৰু কাৰ্যত স্মল লেটাৰ ABCE। ইয়াত দেখা গ'ল কাৰণত যেতিয়াই কেপিটেল লেটাৰ Fটো উপস্থিত আছে, লগে লগে কাৰ্যতো স্মল লেটাৰ Fটো উপস্থিত আছে। দ্বিতীয় দৃষ্টান্তত কেপিটেল লেটাৰ Fটো অনুপস্থিত হৈছে দেখুওৱা হৈছে, সেইদৰে কাৰ্যতো ইয়াত অনুপস্থিত হৈছে। গতিকে বুজিব লাগিব যে কেপিটেল লেটাৰ F স্মল লেটাৰ Fৰ কাৰণ। গতিকে অপৰ উদাহৰণত প্ৰথম দৃষ্টান্তত কেপিটেল লেটাৰ ABCEF উপস্থিত আছে আৰু কাৰ্যতো সেইদৰে স্মল লেটাৰ ABCEF উপস্থিত আছে। দ্বিতীয় দৃষ্টান্তত কাৰণৰ পৰা কেপিটেল লেটাৰ বাদ দিয়া বা অপসাৰণ কৰা হ'ল, কৰাৰ লগে লগে কাৰ্যৰ পৰা স্মল লেটাৰ F অনুপস্থিত হৈ গ'ল। গতিকে কেপিটেল লেটাৰ F ইয়ে হ'ল স্মল লেটাৰ কাৰণ। ইয়াকে ব্যতিৰেকী প্ৰণালী বুলি কোৱা হয়।